আমি এতিয়া কাশ্মীৰত চিকাৰাত 1.5 লাখ চিকাৰা এয়া হৈছে আমাৰ জিপিৰ বাৰ্থডে দিনা মানে মাতাজী মন্দিৰৰ পৰা অহা দিনাখন ৰাতি হয় আমাৰ গা চা বহুত বেয়া হৈ আছে তথাপিতো তাই বাৰ্থডেটো কেক এটা নাকাটিলেও ভাল নালাগে দিয়কচোন তাই দেখিছেনে কেনেকুৱা কৰি আছে কান্দা নিচিনা কৰি আছে গা বেয়া চবৰে গা বেয়া কোনখানে বিদেছে পরিগণ পরিগণ না ঠিক 3 মাস তুমি এখানে আহা আকৌ গিফট কিনিব যাব লাগে জলদি জলদি কৰা আমি আকৌ ৰাতিপুৱা আকৌ যাবই লাগিব না ওচৰলৈ আহা তুমি এনে এনেকে ধৰাছো বাবা ফটো উঠা এনেকে কানি নাথাকিবা কানি থাকা যদি পুচুকে দিও কাটিবলে বুঝে বুঝে ওচৰলৈ না হাঁহি কৰি থাকা ভালকে থাকা এনেকে এনেকে এই বহুত বুঝে বুঝতে নলা না আপুনি আহক এতিয়া আহক মই কাই যিটো মানে উঠাই দিবা সেইটো হয় গো পাৰি তাৰ পিছত ভিডিও হৈ আছে নহয় তাপা মই আমাৰ এটা লেটিনৰ ভাই ফটো শুট হয় আমাৰ লেটিনৰ পৰা ফটো শুট হয় ইয়া পাপেক কা যে ভাইয়া কা বলে দিয়া উঠাই দি Kalau mana tu kau jom sang? Aku suka benda. Susu kulit sang? Susu kulit sang? Good. Kapan kau dia? Dah. Kapan kau dia? Makan kau dah. Tapi di sini. Aku dia apa nak di sana sana. Nak kau ada mai ba? Mami dia? Mami orang dia ni. Tapi tu pun mama dia? Mau dia ni kami dulu. Mama itu. Nalar, nalar, bawa. Mama itu dia. Ini nak kita ni? Itu boleh lagi. Biar aku lihat nanti lah. Mau dia ni, baru kena kau tapi, baru kena kau nak kau tu, mungkin kau kena makan kau. Ini kan kalau kalau saya ada sila. Eh, ada. Tiga jam, sana sana ke. Untuk sila. Apa ini? Cukup lagi lah kau tu. Dia. Bawa, kau mana ni dia tu? Jangan mau lihat tu. Itu istilahnya kami nak kami ini orang dia. Dia kau tu doko sini boleh mana? Bukan itu kayak kami. Kau mana ni yang tu kau dia? Mana tu? Bortaman. Ini mana aru? Graman kau dia? Mau kan kau yang? Uma. Memang boleh bikin. Zumba bela di Kenapa bisa? Kenapa bisa? Hai dah kan? Smile jibi. Smile please. Saya biasa. Itu pindah apa baiklah oleh no. Itu badan tu biasa sih. Ama dia dia mana kerasa? Apa yang kamu Suku di sana. Kalau kau ni kau nak so pulih. Atau apa mai itu? Orang kota itu. Ini hilang ah? Hilang. Kita kan mau apa nak ada dia apa? Aku suruh mana? Sudah dia aku pun malu. Usul belah. Aku suruh mana? Kau kembali. Aku tu batas lah. Happy Aku birthday. dah tahu. Bapak. Ek je final. আৰু এয়া হৈছে আমি কাট্ৰাৰ পৰা ওলাই আহিছোঁ এতিয়া কাশ্মীৰলৈ বুলি ৰাস্তাবোৰ অকোৱা পকোৱা হয় ৰাতিপুৱা একো খায়ো অহা নাই মোৰ বাটটোত যে একদম পেটটো কিবা কৰি আহিছিলে বাটত কেইবাৰ বমি কৰিছোঁ ঠিক নাই ব'লক চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাই যাম আগলৈ এইখিনি হৈছে আমি আহি থাকোঁতে ৰাতিপুৱা একো খাই অহা নাই যে এখন হোটেলত সোমালোঁ কিবা খাওঁ বুলি আমি এতিয়া খাই লওঁ ৰুটি পনীৰ আৰু আপোনালোকে চাই যাওক
আমাৰ খাই বৈ হ'ল আকৌ আমি যাবলৈ ৰাওনা হৈছোঁ কাশ্মীৰৰ ফালে দেখাই দিছোঁ আপোনালোকক অকণমান চাওকচোন কিমান ধুনীয়া পৰিৱেশ পাহাৰে পাহাৰ এই জিপি আৰু খাই কৰি লৈ মই বাটত আকৌ বমি কৰি আহিছোঁ দেই আৰু এয়া হৈছে কাশ্মীৰ ঘৰবিলাক দেখিছিলে কিমান ধুনীয়া ধুনীয়া সেইকাৰণে এইখিনি ভিডিঅ' কৰি থোৱা হ'ল চবৰে ঘৰবোৰৰ ডিজাইনবোৰ বহুত ধুনীয়া ধুনীয়া হয় ইয়াৰ এয়া মই খাই আছোঁ নিম্বু কাবাব কাবাব বাটটোত মই বমি কৰি তৎপোৱা নাই মোৰ সাধাৰণতে বমি নহয় গাড়ীত আহিলে আজি কি হ'ল নাজানো ইমানে টাৰ্ণিং মই বমি কৰি তৎপোৱা নাই এতিয়া ড্ৰাইভাৰজনে কৈছে এইটো খালে বোলে মই ভাল পাম মানে আমি যে নেমু চৰবত খাওঁ এইটো উল্টা মানে নেমু চৰবতেই হয় চেনি দিছে নেমু দিছে আৰু কিবা এটা মছলা দিছে দি পেলাই গৰম কৰি দিছে সেইটো হৈছে নিম্বু কাবাব দেখা দিছোঁ নেমু কাবাবটো গৰম হয় খালে বোলে ভাল পাম তাকে খাওঁ এয়া যে দেখিছে এয়া জিপিএ ল'ৰাজনৰ লগত ফটো উঠি আছিলে পাপাকৰ মোবাইল দি মই অকণমান ৰেকৰ্ডিং কৰি থ'লোঁ আৰু আমি ইতিমধ্যে কাশ্মীৰ সোমাই গৈছোঁগৈ আৰু এতিয়া আমাক ড্ৰাইভাৰজনে লৈ যাব বোলে কেশৰৰ দোকান এখনলৈ এইখন হৈছে কেশৰৰ দোকানখন আৰু যাওঁচোন বলক ভিতৰত কি আছে দেখাম আপোনালোকক আৰু এই যে ফটো যে দেখিছে ফুলবোৰ সেইবোৰ হৈছে কেশৰৰ ফুল এই ফুলতে মানে ফুলৰ পাহিত মাজত যে হেৰিবোৰ ৰেড কালাৰৰ এইবোৰ তাতে কেশৰ লাগি থাকে ফুলটো হৈছে এইটো সেইকাৰণে অকণমান ৰেকৰ্ডিং কৰি থ'লোঁ আৰু এইবোৰ হৈছে কেশৰৰ সৰু সৰু বটলবোৰ টেমাবোৰ মানুহে ভাবে বহুত দাম কম ইয়াত কিন্তু নহয় সাধাৰণতে ইয়াত দামটো বেছি অৰিজিনেলটো দাম বেছি আৰু যোনবিলাক 100-200 টকাত বেছি থাকে সৰু সৰু টেমা সেইবিলাক অৰিজিনেল নহয় তলত পৰি থকাবোৰহে তাকে বেছি থাকে 100-200 টকাত চাই যাওক ভিডিঅ'টো খবৰকৈ কি ক'ব লগা আছে কৈ থকা সময় আৰু এইটো হৈছে আমি থকা ৰুমটো মই গম নাপাওঁ এওঁ ভিডিঅ' কৰি আছিলে জিপিহঁতৰ উৎপাত দেখিছিলে মানে বাটটোত গাড়ীত ঘূৰি ঘূৰি লাষ্টত যেতিয়া ৰুমটো পাওঁ বহুত শান্তি লাগে তেতিয়া এতিয়া আমি গৈ আছোঁ ডেল লেক চাবৰ কাৰণে এয়া হৈছে চিকাৰাত উঠিম আমি আৰু দেখাওঁ আপোনালোকক নহয় এইটো দাদা পকাতে ধৰিব ভয় নাখাবা এতিয়া সেনেকৈ যায় ऊपर ऊपर उठ जाओ चप्पल निकालो ऊपर जाओ बच्चे को सामने रखो जाओ पीछे बच्चों को रखो सामने बच्चों को आगे रखो
লেতে মোৰ নাক দেখিছা নে কলা কলা কিমান ক'লা ক'লা হ'ল? ইয়াত নহয় মাটি লাগিলে যে বাপৰে ধূলিটো বহুত লেতেৰা তুমি এতিয়া হাতখন ধোৱাচোন কলা কলা পানী ওলাব মই খালী পানী দিয়ে এনেকৈ ধৰিছোঁ তাৰ ভাত খাওঁতে কলা কলা পানী ওলাই মই আমাৰ পিছত থাকিম উঠি দিব পারবো মনে নাই ইফালে গুচি গ'ল নেকি হাই গাইছ আমি এতিয়া ডেল লেক এই মাত্ৰ উঠিছোঁ ভয়ো লাগিছে অকণমান কিন্তু মোৰ ভয় লগা নাই গাইছ কি হয় দেখুৱাম ইয়াত বোলে বজাৰ আছে কিবা কিবি আছে দেখুৱাম আপোনালোকক অলপ অলপমান ঘূৰাই দিছোঁ কেমেৰাটো ইফালে সিফালে দেখাই দিওঁ এতিয়া মই দেখাই দিওঁ আপোনালোকক পানীত পড়লে শেষ মোবাইল এইফালে এওঁলোক দুজনক চাওকচোন পোষ্ট চাওক ফটো উঠিছে নে ভিডিঅ' কৰিছে গম নাপাওঁ কথাও পাতি আছে ভিডিঅ'ও কৰি আছে এয়া যে দেখিছে যে এয়া মোক জবৰদস্তিকৈ উঠোৱা নিচিনাই হৈছে ফটোকপি মোৰ মানে এইবিলাক কাপোৰ কানি পিন্ধি উঠিবলৈ মন নাছিলে ল'ৰাজনে কৈ আছে একো নহয় উঠি লওক এটা চিন ৰৈ যাব উঠিলোঁ তাৰপাছত কি কৰিছে মই এক কপি যদি ফটো মাৰে এক কপি ফটোত কেমেৰাত মানে ভাল হওক বেয়া হওক 50 টকাকৈ লাগিব মানে এটা শ্বট মাৰিলেই তাৰমানে তাক 50 টকাকৈ লাগিব মানুহজনক আৰু সি এখনে উঠাম বুলি কৈ নি পেলাই মোক ইটো দিছে বস্তু সিটো দিছে পোষ্ট দিবলৈ কৈ আছে আৰু সেইফালে ফটো মাৰি আছে ফটোকেইখন মই বাৰু লাষ্টত দেখাই দিম ছোৱালীক খালি এক কপি উঠালোঁ তাই অলপ ভয় কৰি আছিলে क्या SD कार्ड में एसडी में डाल दो नहीं ये बहुत देती है तो ऐसे भी नहीं कहती है डबोगी ना फिर एंजॉय नहीं कर पाओगे ये रखिएगा कुछ लोग वैसे जी लगे ताके पाबो यार कापूर करने पूरा धरी सर जी बनाओ एक प्लेट उसमें शेयर करके खाओ अभी खाना खा के आया अच्छा किया 10 मिनट नहीं हुआ खाना खा के आया अभी है वो खाना खाया गाड़ी से उतरा उसके उधर में उतरा खाने के बाद ये लगता है ना फ्रूट है हाँ तो पेट में वो पहला वाला खाना तो नीचे में जाने दो हजम हो जाएगा सर हजम तो होगा तो पहले वाला खाना नीचे में जाने से आधे वक्त खाएंगे 100 रुपए का प्लेट है 1 किलो में सब खाओ আচলতে আমি ঘূৰিবলৈ যোৱা সময়টো দেৰি হৈ গ'লগৈ সেইকাৰণে অলপ দূৰ যোৱাৰ পাছতে সন্ধিয়া হ'ব হ'লহি আৰু ইমান ঠাণ্ডা লাগিছে নহয় মই মানে পৰি যাম বুলি যে মই লৰচৰি হোৱা নাই চাওকচোন মই কেনেকৈ বহি আহিছোঁ আপোনালোকে চাগে দেখি ভাবিছে কি হৈছে মোৰ মানে ভয়তে লৰচৰ হ'বলৈ মানে মোৰ একদম পূৰা ভয় লাগি গৈছেগৈ জিপিয়ে কিন্তু ভয় কৰা নাই দেই দোকানখনত চিপ লাগে সিহঁতক মই আৰু ঠাণ্ডাতে মানে পূৰা কুচমুচ খাই আৰু শুইয়ে দিলোঁ আৰু মই আৰু এইবোৰ হৈছে দোকানবোৰ ইয়াৰ দোকানবিলাকৰ দামবিলাক বহুত বেছি কাপোৰৰ দোকানবিলাকৰো দামবোৰ বহুত বেছি আমাৰ এখাত দুজনক ফটো আৰু ভিডিঅ' উঠোৱা অহা নাছিলে যিহেতুকে মই অকণমান ভিডিঅ' কৰি দিছোঁ নহ'লে মনতে বহুত দুখ পাব যে সেইকাৰণে উঠাই দিলোঁ চাওকচোন অন্ধকাৰ হৈ আহিছে আৰু বহুত ঠাণ্ডা জানানে বহুত ঠাণ্ডা যিমানে অন্ধকাৰ হৈছে সিমানেই ঠাণ্ডা লাগিছে তাৰপৰা আমি এতিয়া উভতি আহিলোঁ এতিয়া আহি আছোঁ আমি হোটেলৰ ৰুমলৈ আৰু কাইলৈ ৰাতিপুৱাই আকৌ যাম এটুকু জেগালৈ আপোনালোকক লৈ যাম লগত আৰু আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকে ভিউৱাৰ্ছটো বঢ়াই দিয়ক মোৰ আৰু তাত যে উঠিছিলোঁ যে ফটোকেইখন যে মই আপোনালোকৰ লগত লাষ্টত শ্বেয়াৰ কৰি দিম এতিয়া আপোনালোকে চাই ল'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে কিন্তু আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ আৰু এইকেইখন হৈছে ফটোকেইখন আজিলৈ ইমানেই আছিলে আকৌ আহিম এটা নতুন ব্লগ লৈ আজিলৈ বাই বাই গাইজ